আমি সকলোৱে সৰুতে সাধু শুনিয়ে ডাঙৰ দীঘল হৈছোঁ। সাধু শুনিয়ে আমি টোপনি মাৰিছোঁ। এই সাধুবিলাকত কিছুমান কাহিনী আছে আৰু সেই কাহিনীবিলাকত কিছুমান সত্য আছে, যিবিলাক সত্য আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সেয়েহে হয়তো আমাৰ মা দেউতাই, আমাৰ ককা আইতাই আমাক সাধু শুনাইছিল। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে এইটো যে বৰ্তমানেও সেই সাধু কথা প্ৰচলিত নে? বৰ্তমানৰ যিসকল পেৰেণ্টছ বা বৰ্তমানৰ যিসকল মা দেউতা, তেওঁলোকৰ সন্তানসকলক তেওঁলোকে সাধু শুনায়নে? সেইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে আজিকালি এটা সুলভ দৃশ্য হৈছে, আমাৰ সন্তানসকলক বা আমাৰ যিসকল ল'ৰা ছোৱালী উঠি আহিছে নৱপ্ৰজন্ম, তেওঁলোকৰ হাতত আমি সহজেই এটা মোবাইল দি দিওঁ আৰু সেই মোবাইলতে তেওঁলোক ব্যস্ত হৈ পৰা বিভিন্ন কাৰ্টুন, ভিডিঅ'জ, গান, মুভি সেইবিলাক চায়। কিন্তু প্ৰশ্ন হয়, সেই যে সাধু কথা, সেই সাধু কথাৰ যিটো ঠাই, সেই ঠাই বাৰু এই মোবাইলে পূৰণ কৰিব পাৰিবনে? গতিকে এইটো এটা ডাঙৰ প্ৰশ্ন, ডাঙৰ ইম্পেক্ট হয় আমাৰ সমাজৰ বাবে, যি সমাজে লৈ ফুৰিব লাগিব গোটেই ওৰেটো জীৱন। কিয়নো সাধু কথাবিলাকত কি আছিল? কাহিনী আছিল। কাহিনীবিলাক নতুন আছিল। প্ৰতিটো কাহিনী পৃথক আছিল। প্ৰতিটো কাহিনী লৈ ফুৰিছিল এটা নতুন নতুন কাহিনী, আৰু কাহিনীবিলাকত আছিল সত্য, যি সত্যই মানুহক শিকাইছিল কিদৰে আগবাঢ়ি যাব পাৰি, কিদৰে হাৰি জিকিব পাৰি, কিদৰে মানুহৰ লগত থিয় হ'ব পাৰি। গতিকে মই ভাবোঁ এই সাধু কথাবিলাক পাহৰি যোৱা কথা নহয়, আমি আমাৰ নৱপ্ৰজন্মক দিয়া কথা এটা উপহাৰ হিচাপে। কাৰণ আমাৰ মা দেউতাই আমাৰ ককা আইতাৰ পৰা পাইছিল, আৰু ককা আইতাই তেওঁলোকৰ নিজৰ মা দেউতাৰ পৰা পাইছিল। গতিকে আমাৰ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ এই সাধু কথাবিলাক চলি আহিছে। কাৰণ সাধু কথাবিলাকতে সোমাই আছে নৈতিক কথা, আৰু নৈতিক যিবিলাক শিক্ষা, সেই শিক্ষা হয়তো আমাৰ সাধু কথাবিলাকে পূৰণ কৰিছে। সেয়েহে মই ভাবোঁ যে এই সাধু কথাবিলাকৰ এটা ইম্পৰ্টেঞ্চ আছে, গুৰুত্বপূৰ্ণ ভূমিকা আছে আমাৰ এখন সমাজৰ, এজন ব্যক্তিৰ জীৱনত। গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব লাগিব। আশা কৰিলোঁ আপোনালোকে শুনি ভাল পালে। পুনৰ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।